আজি আমাৰ প্ৰথম বিবাহ বাৰ্ষিকী বুলি ৰাতিপুৱাই ওলালোঁ মন্দিৰলৈ। ৰাতিপুৱাই হৈ থকা নাই, পিছে ৰওঁতে দুপৰীয়াই হ'লহি। ইমান বৰষুণ দিছে আজি ৰাতিপুৱাৰ পৰা ধেমাজিত। মুঠতে ৰাতিপুৱাই ওলাই মেলি ৰৈ আছোঁ, আজি ফাৰ্ষ্ট মন্দিৰলৈ যামেই, তাৰপিছতহে বাকী কাম। সেইকাৰণে যেতিয়াই বৰষুণ এৰিলে তেতিয়াই স্কুটি লৈ মন্দিৰ পালোঁহি। 12টামানে বাজিবলৈ হ'ল, কিন্তু হ'লেও ভগৱানৰ কৃপাত মন্দিৰ খোলা আছিলে। ধুনীয়াকৈ আহি চাকি ধূপ জ্বলালোঁ। লগতে পূজাৰীজনো আছিলে, তেখেতেও আমাক ধুনীয়াকৈ আশীৰ্বাদ দিলে আৰু লগতে দেখিছেনে ইমান ধুনীয়াকৈ প্ৰসাদ দিলে। তাক আম এটা দিছে, মোক নাৰিকল কল এনেকৈ এনিভাৰ্চাৰী গিফ্ট দিছে আমাক তেখেতে। খুব ভাল লাগিলে, বহুত ভাল লাগিলে। বৰষুণ আকৌ এটোপাল দুটোপাল দিছিলে, মানে বৰষুণটো দিছে কমিছে তেনেকুৱা হৈ আছে। তাৰপিছত অলপ বজাৰ কৰি ঘৰ আহি পাই গ'লোহি আৰু এতিয়াৰ পৰা আয়োজন অলপ চলপ কৰিব লাগিব, যিহেতু সময়টো হৈ গ'ল। আপোনালোকক মই ইয়াৰ পিছৰ ভিডিঅ'ত দেখুৱাই থাকিম কি কৰোঁ এনিভাৰ্চাৰী বুলি। বৰ ডাঙৰ আয়োজন নহয়, কিন্তু যিখিনি কৰোঁ সেইখিনি আপোনালোকক দেখুৱাম, চাব দেই।